জুবিনৰ সপোনটো যে আমি কৰিহে আগুৱাই নিব পাৰিছো সেইটোৱে আমাৰ কাৰণে এটা বৰ সুখৰ কথা। যেনেকে নহওক আমি আমাৰ সামৰ্থ্যৰে আমি চেষ্টা কৰিছো জুবিনক সপোনটো সাকাৰ ৰূপ দিবলৈ। আৰু ইতিমধ্যে দেখিছে যে সকলোৱে ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সকলো ৰৈ আছে অপেক্ষাত। আৰু কবলৈ বেয়া লাগিলেও আমি হয়তো পৰ্দাত জুবিনক এনেদৰে খোজ কঢ়া, অভিনয় কৰা, গান গোৱা সকলোবোৰ আমি জুবিনৰ এখন শেষ ছবি, গতিকে সকলোৱে মৰমেৰে চাওক সেইটোৱে আশা কৰিছো। আৰু ধুনীয়া হৈছে ছবিখনৰ কাম, বৰ আগ্ৰহেৰে কৰিছিলে জুবিনে, খুব পেচনেটলি কৰিছে এইখন ছবি। আৰু ঘূৰি আহি পেলাই সকলো কাম নিজে সম্পূৰ্ণ কৰাৰ কথা আছিলে, কিন্তু সেইটো সম্ভৱ হৈ নুঠিল। আমাৰ সামৰ্থ্যৰে আমি কৰিবলৈ গোটেই টিমটোৱে সকলোৱে বহুত কষ্টৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজলৈ আগবঢ়াই দিছে। সেয়ে আপোনালোকৰ ছবি, জুবিনৰ ছবি, আপোনালোকৰ ছবি। ৰৈ ৰবি নালাগে।